নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ কাৰণ গোটেই ঘৰৰ মানুহৰ অসুখ আছিল, সকলোৰে ক'ভিড পাইছিল। তো তাৰ কাৰণে অকণমান ভিডিঅ' বনোৱাত পলম হ'ল, কাৰণ মোৰো ক'ভিড পাইছিল। তো ময়ো সুস্থ হৈ আছিলোঁ, এতিয়া বৰ্তমান ভাল পাইছোঁ। তো আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। তো এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দি থাকিম বন্ধুসকল। সদায় ছেটাৰডে ছানডে আপোনালোকে মোৰ পৰা ভিডিঅ' পাবই। তো সেইটো আপোনালোকে এক্সপেক্ট কৰিব পাৰে এইটো চেনেলৰ পৰা। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো বন্ধুসকল, আজি তো কিহৰ ওপৰত আলোচনা কৰিম আপোনালোকে গম পাইছে। আজি আমি কথা পাতিম ট্ৰেডিঙৰ ওপৰত। হয় বন্ধুসকল, ট্ৰেডিঙৰ ওপৰত বহুত আমাৰ যিমান আজিকালি ইউথ আছে, তো ইউথবিলাকে এইটোৰ ফালে ফ'কাছ কৰিছে। তো মই ভাবোঁ তো এইটোৰ ওপৰতো ভিডিঅ' বনোৱাটো এটা উচিত আছিল। তো সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ। খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব বন্ধুসকল, একেবাৰে স্কিপ কৰি নাচাব। তো আহক বন্ধুসকল, আমি আগবাঢ়োঁ। কিন্তু তাৰ আগত নিশ্চয় ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ কোনোবাই ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে। তো আহক বন্ধুসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো বন্ধুসকল, আজিৰ আমাৰ টপিকটো হ'ল হোৱাট ইজ ট্ৰেডিং। হয় বন্ধুসকল, ট্ৰেডিং কি হয় সেইটো আমি আগে জানিব লাগিব। ট্ৰেডিং কৰিব তো সকলোৱে বিচাৰে, কিন্তু হোৱাট ইজ ট্ৰেডিং সেইটোৱে নাজানে। তো সেইকাৰণে ট্ৰেডিঙৰ কমপ্লিট ডেফিনেশ্যনটো আমি আজি জানিবলৈ চেষ্টা কৰিম। তাৰ লগত বহুতে মোক কুৱেশ্যন কৰি থাকে যে ট্ৰেডিঙৰ জৰিয়তে ষ্টক মাৰ্কেটক আমি উপাৰ্জনৰ আহিলা হিচাপে ল'ব পাৰোঁ নেকি। তো বন্ধুসকল, আমি তাৰে আলোচনা কৰিম যে আজিকালিতো নিবনুৱা সমস্যা আপোনালোকে জানে যে বহুত নিবনুৱা সমস্যা। ঘৰত বহি আছে, যিমান ল'ৰা ছোৱালী আছে আমাৰ আজি বেকাৰ বহি আছে, তো তেওঁলোকে কিবা এটা উপাৰ্জন কৰিব বিচাৰিছে। মোৰ ওচৰতো বহুত আহে এনেকুৱা যে আমি এনেকুৱা পইচা অকণমান আছে, আমি কি কৰোঁ। তো বন্ধুসকল, তেওঁলোকৰ কাৰণে ভিডিঅ'টো, যে আপোনালোকৰ কাৰণে ভিডিঅ', আপোনালোকৰ যদি সেইটো শাৰীত পৰে তো আপোনালোকৰ কাৰণে ভিডিঅ', যে ট্ৰেডিঙৰ জৰিয়তে আমি ষ্টক মাৰ্কেটক উপাৰ্জনৰ হিচাপে ল'ব পাৰোঁ জানো, সেইটোৰ ওপৰত আলোচনা কৰিম। আৰু ট্ৰেডিং যদি আপোনালোকে কৰিব বিচাৰিছে, আপোনালোকে মিনিমাম কিমান টকা লাগিব ট্ৰেডিং কৰিব আহিলে। এজ এ বিগিনাৰ আপোনালোকে যদি ষ্টক মাৰ্কেটত আহে, আপোনালোকক মিনিমাম কিমান টকা লাগিব সেইটোৰ ওপৰত আমি আলোচনা কৰিম। তো আহক বন্ধুসকল, আমি এটা এটাকৈ পইণ্ট আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমি প্ৰথম কুৱেশ্যনটোৰ ফালে আহিছোঁ যে হোৱাট ইজ ট্ৰেডিং আমি জানিব লাগিব প্ৰথমতে। তো বন্ধুসকল, ট্ৰেডিং কি হয় আপোনালোকে জানক, যে যিকোনো ষ্টক এটা যদি বন্ধুসকল আপোনালোকে 1 ইয়াৰৰ ভিতৰত কিনা বেচা কৰে, আমি সেইটোকে ট্ৰেডিং বুলি কওঁ। তো এইটো আপোনালোকে গম পালে যে যদি 1 ইয়াৰৰ বেছি হয় তো সেইটোক আমি ইনভেষ্টমেণ্টৰ শাৰীত পৰি যায়। তো আপোনালোকে গম পালে। তো ট্ৰেডিঙৰ ভিতৰত এটা ভাগ আছে যে শ্বৰ্ট টাৰ্ম ট্ৰেডিং। হয় বন্ধুসকল, আৰু এই শ্বৰ্ট টাৰ্ম ট্ৰেডিঙৰ ভিতৰত বহুতকেইটা ভাগ আছে। মেইনলি 3টা ভাগ আছে যাৰ ওপৰত আমি ট্ৰেডিং কৰোঁ। তো এটা হ'ল বন্ধুসকল ইণ্ট্ৰাডে ট্ৰেডিং, সেইটো আপোনালোকে সকলোৱে জানে। তাৰ লগত আছে চুইং ট্ৰেডিং। হয় বন্ধুসকল, চুইং ট্ৰেডিং যিটো এটা চুইং হয়, চুইংটো আমি ল'বলৈ চেষ্টা কৰোঁ, সেইটোক চুইং ট্ৰেডিং বুলি কয়। তাৰ লগত আপোনালোকৰ এটা আছে পজিশ্যনেল ট্ৰেডিং, যিটোৰ ওপৰত মই ভিডিঅ' বনাই থৈ দিছোঁ, এইটো চেনেলতে আপোনালোকে চাব পাৰে। তো এইকেইটা মেইনলি আমি এইকেইটা ট্ৰেডিং কৰিব পাৰোঁ। তো বন্ধুসকল, আপোনালোকে এতিয়া হোৱাট ইজ ট্ৰেডিং গম পালে আৰু ট্ৰেডিঙৰ ভাগকেইটাও গম পালে। তো বন্ধুসকল, এতিয়া আমি নেক্সট কুৱেশ্যনটো ফালে আহোঁ, যে উপাৰ্জনৰ আহিলা হিচাপে ল'ব পাৰোঁ জানো। তো বন্ধুসকল, উপাৰ্জনৰ আহিলা হিচাপে মোক যদি ডাইৰেক্ট যদি ফ্ৰেংকলি সোধে, তো মই কওঁ য়েছ, হোৱাই নট। বন্ধুসকল, বহুত আছে এনেকুৱা ট্ৰেডাৰ যিবিলাকে ইয়াতে অকল ট্ৰেডিং কৰি পেলাই নিজৰ ঘৰ চলাই আছে, নিজৰ লাইফষ্টাইল চেঞ্জ কৰি দিছে। তো বন্ধুসকল, আপোনালোকেও পাৰিব, কিয় নোৱাৰিব, এইটোতো কোনো ধৰণৰ হেৰি নাই ন, সকলোৱে পাৰে। কাৰণ ইয়াত আপোনালোকে যদি নাজানাকৈ কৰে তেতিয়াহে আপোনালোকে নোৱাৰিব, কিন্তু আপোনালোকে যদি প্ৰপাৰ নলেজ লৈ পেলাই যদি আপোনালোকে ট্ৰেডিং কৰে ন, আপোনালোকে ট্ৰেডিং কৰিবলৈ উপাৰ্জনৰ আহিলা হিচাপে বনাবৰ কাৰণে খুবেই এটা ভাল প্লেটফৰ্ম এইটো, যে ট্ৰেডিং। হয় বন্ধুসকল, মই আগতে ট্ৰেডিঙৰ বিপক্ষে আছিল, এতিয়াও বিপক্ষে। কিন্তু এতিয়া মই যিহেতু দেখিছোঁ বহুতে মোক সুধি থাকে, কাৰণ কেপিটেল খুবেই কম থাকে। হয় বন্ধুসকল, কেপিটেল খুবেই কম থাকে আৰু ইনষ্টেণ্ট ইনকাম লাগে। তো কেপিটেল কমৰ পৰা ইনষ্টেণ্ট ইনকাম লাগিলে তো বন্ধুসকল ট্ৰেডিঙে কৰিব লাগিব, তাত বেলেগ উপায় নাই। কাৰণ ইনভেষ্টমেণ্ট কৰিলে আপোনালোকৰ ষ্টকটো পইচাটো 3 গুণ 4 গুণ হ'ব পাৰে, কিন্তু 5 বছৰো লাগিব পাৰে। তো বন্ধুসকল, ইমানখিনি দিন ৰখা এতিয়া ধৈৰ্য কাৰো নাই বৰ্তমান, কাৰণ নিবনুৱাৰ সমস্যা ইমানে বাঢ়ি গৈছে। তো সেইকাৰণে মই এইটো ভিডিঅ' বনাইছোঁ, যে ট্ৰেডিঙৰ জৰিয়তে উপাৰ্জনৰ আহিলা হিচাপে নিশ্চয় বনাব পাৰে বন্ধুসকল, কিন্তু তাৰ কাৰণে লাগিব প্ৰপাৰ নলেজ। উইদাউট নলেজ যদি আহে তেতিয়াহ'লে আপোনালোকে চেছ। তো বন্ধুসকল, কিমান টকাৰ দৰকাৰ এতিয়া আমি সেইটো জানিব লাগিল। তো বন্ধুসকল, 10,000 টকা আৰু 10,000 টকা এনাফ বন্ধুসকল, যদি আপোনালোকে প্ৰপাৰ নলেজ থাকে। 10,000 এনাফ, আৰু যদি উইদাউট নলেজ আহে ন, 1 লাখো কম। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে এনচাৰটো পাই গৈছে যে কিমান টকাৰ দৰকাৰ। যদি প্ৰপাৰ নলেজ থাকে তেতিয়াহ'লে 10,000 ৰুপিজো বহুত, আৰু যদি আপোনালোকৰ যদি প্ৰপাৰ নলেজ নাথাকে তেতিয়াহ'লে 1 লাখ ৰুপিজো কম। তো বন্ধুসকল, সেইকাৰণে সদায় মই কৈ থাকোঁ যে শিকাত গুৰুত্ব দিয়ক, প্ৰপাৰ নলেজ লওক, তাৰপিছত ট্ৰেডিং কৰিবলৈ আহক। নিশ্চয় আপোনালোকে পাৰিব, ছাকচেছফুল হ'ব, কিয় নোৱাৰিব। এতিয়া বৰ্তমান ট্ৰেডাৰৰ ছাকচেছফুল ৰেট খুবেই কম আমাৰ ইণ্ডিয়াত, যে 100টা যদি ট্ৰেডাৰ আহে তেতিয়াহ'লে তাৰ পৰা 10টাহে ছাকচেছফুল ট্ৰেডাৰ হ'ব পাৰে। ৰিজন কি, এই 10টাৰ লগত এনেকুৱা কি গুণ আছে যিটো আপোনালোকৰ এই 90টাৰ লগত নাই। সেইটো হ'ল প্ৰপাৰ নলেজ।
বেলেগ একো নহয় বন্ধুসকল, প্ৰপাৰ নলেজ থাকিলে আপোনালোকে এই 10টাৰ নিচিনা আপোনালোকেও পইচা ইনকাম কৰিব পাৰিব। তো বন্ধুসকল সেইকাৰণে কৈছোঁ উইদাউট নলেজ কেতিয়াও নাহিব, কাৰণ উইদাউট নলেজ যদি আপোনালোকে অকল ষ্টক মাৰ্কেটক যোৱা বুলি ক'লে নহ'ব বন্ধু। উইদাউট নলেজ যদি আপোনালোকে জীৱনত যিকোনো কাম কৰে ন, সেইটো গোটেইবোৰ কামেই হ'ল যোৱা মোৰ মতে। যদি হয় বুলি ভাবে কমেণ্ট বক্সত য়েছ বুলি ক'ব। তো বন্ধুসকল সেইকাৰণে কৈছোঁ প্ৰপাৰ নলেজ যদি আপোনালোকৰ ল'ব মন আছে তেতিয়াহ'লে মোৰ ফাৰ্মটোৰ পৰা আপোনালোকৰ কাৰণে ট্ৰেইনিং প্ৰগ্ৰেম লৈ আহিছোঁ বন্ধুসকল। এটা যদি আপোনালোকে যদি ফাণ্ডামেণ্টেল এনালাইচিছ ট্ৰেইনিং প্ৰগ্ৰেম ল'ব খুজিছে তে সেইটো ল'ব পাৰে, তাৰ লগত টেকনিকেল এনালাইচিছ ট্ৰেইনিং প্ৰগ্ৰেম যদি আছে সেইটো ল'ব পাৰে। এই দুটাৰ যিকোনো এটা ল'লে এইটোৰ যিটো SMG ইনভেষ্টমেণ্ট লাৰ্ণ এণ্ড আৰ্ণ প্ৰগ্ৰেম আপোনালোকে ইয়াত মোৰ তাতে শিকি পেলাই তাৰ লগত আৰ্ণো কৰিব পাৰিব বন্ধুসকল। কেনেকৈ আৰ্ণ কৰিব পাৰিব যদি জানিব মন আছে তেতিয়াহ'লে ষ্টক মাৰ্কেট জ্ঞান 90@gmail.com-লৈকে মোক মেছেজ নিশ্চয় কৰিব বন্ধুসকল। আৰু যদি এনেকুৱা কিবা ল'ব খুজিছে তো নিশ্চয় মোক এইটোত মেছেজ কৰিব। আপোনালোকে যদি শিকিব খুজিছে তেতিয়াহ'লে ডাইৰেক্ট লাইভ জুম ক্লাছত মই লাইভ শিকাওঁ, তো আপোনালোকেও এইটো পাৰ্ট হ'ব পাৰে। অলৰেডি বহুতে জইন হৈ পেলাই লাভান্বিত হৈছে। তো বন্ধুসকল কোনো ধৰণৰ জবৰদস্তি নহয় বন্ধুসকল, জাষ্ট মই কৈছোঁ কাৰণ মই যিহেতু এইটো বিজনেছ মোৰ নিজৰ ফাৰ্মৰ, তো সেইটো সেইকাৰণে মই আপোনালোকৰ আগত ক'লোঁ। তো অকল বিজনেছে বুলি নহয় বন্ধুসকল, এই বিজনেছটো খুব কম পইচা একদম সৰু পইচা লৈ পেলাই মই আপোনালোকৰ কাৰণে কৰোঁ। কাৰণ আজিকালি ফ্ৰীতে যদি কাম কৰে বন্ধুসকল আজি যদি ফ্ৰীতে কাম কৰে ন, তো সেইটোৰ বন্ধুসকল আপোনালোকে সকলোৱে জানে কাৰণ একো মূল্য নাথাকে। তো সেইকাৰণে মই একদম একেবাৰে কম ফিজ লওঁ বন্ধুসকল, একেবাৰে কম ফিজ লৈ পেলাই আপোনালোকৰ পৰা মই আপোনালোকক খুব যিমান পাৰোঁ সিমান আপোনালোকক চেষ্টা কৰোঁ ট্ৰেইনিং কৰিবৰ কাৰণে, যাতে আপোনালোকৰ লছ নহয় ষ্টক মাৰ্কেটত। তো আৰু ইয়াৰ লগত জড়িত হৈ গ'লে মোৰ ফালৰ পৰা আপোনালোকে কেনেকৈ আৰ্ণ কৰিব পাৰিব সেইটো জানিব। তো বন্ধুসকল যদি কোনোবাই ইচ্ছুক হয় তেতিয়াহ'লে মোক ইমেইল কৰিলে হ'ল। তো আশা কৰোঁ বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে। যদি হেল্পফুল হৈছে বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকে লাইক কৰিলে মই মটিভেশ্যন পাওঁ আন এটা ভিডিঅ' বনাবলৈ। তো আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।